Hi guys, thank you so much for tuning my channel and welcome to my channel Wevat and I am your host Zitu. So মই এই চেনেলটো এই কাৰণে আৰম্ভ কৰিছো যে মই যিখিনি কথা শিকিছো বা যিখিনি কথা জানিছো আপোনালোকৰ আগত শ্বেয়াৰ কৰো কাৰণ মোৰ কেতিয়াবা ভাৱ হয় আপোনালোকৰ মাজত প্ৰতিভাৰ কোনো অভাৱ নাই মাত্ৰ আপোনালোকৰ সঠিক দিশটো নিৰ্বাচন কৰাত অলপ অসুবিধা হয় So graphic designing or logo জড়িত সকলোবোৰ কথা মই আপোনালোকক একেবাৰে সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিম প্ৰথম কথা গ্ৰাফিক ডিজাইনিং কিয় শিকিব লাগে ইয়াৰ কিবা অপৰচুনিটি আছে নে আপোনালোকে দেখিছে যে লাহে লাহে সকলোবোৰ অল্ড স্কপ বা নন ডিজিটেল বস্তু যেনে নিউজ পেপাৰ পেম্পলেটছ আদিবোৰ ডিজিটেল হৈ গৈছে এই ক্ষেত্ৰত এইটো এটা বৰ ডাঙৰ অপৰচুনিটি যে আপুনি এই ক্ষেত্ৰখনত সোমাব পাৰে আৰু এটা সুন্দৰ কেৰিয়াৰ গঢ় দিব পাৰে ইয়াৰ কাৰণে আপোনাক মোৰ মতে বহুত টকা পইচাৰ প্ৰয়োজন নাই ইয়াৰ কাৰণে লাগিব আপোনাক ক্ৰিয়েটিভিটি এই কাৰণে লাগিব মানুহৰ মাজত থাকিও কিবা এটা বেলেগ চিন্তা বা হুকিয়া চিন্তাধাৰাৰ ভূতটো মনত পুহি ৰাখা আৰু দ্বিতীয়তে লাগিব আপোনাক পেশন এই ক্ষেত্ৰত বহুত দৰকাৰ কাৰণ বেলেগ জবৰ নিচিনা সদায় একে কামকে ইয়াত কৰিব নালাগে সদায় কিবা এটা নতুনত্ব থাকিব লাগিব বা একেটা ডিজাইনকে আপুনি দুবাৰ হোৱাৰাব নোৱাৰিব ইয়াৰ কাৰণে আপোনাক মাজত পেশন বা ইন্টাৰেষ্টটো মোস্ট ইম্পৰ্টেন্ট এই দুটা গুণ থাকিলে আপুনি গ্ৰাফিক ডিজাইনিংৰ ফিল্ডত আহিব পাৰিব আৰু শিকাবলৈ মই আছোই সো চেনেলটো সাবস্ক্ৰাইব কৰি লব সো এতিয়া কথা পাতিম জব প্ৰসপেক্টাছৰ বিষয়ে গ্ৰাফিক ডিজাইনিং শিকাৰ পাছত আপুনি বহুত ইন্ডাষ্ট্ৰীত যাব পাৰে এক নম্বৰতে এডভাৰটাইজিং প্ৰিন্টিং আৰু ডিজিটেল দুই নম্বৰতে কোম্পানী ব্ৰেন্ডিং কোম্পানী লোগো কোম্পানী বেনাৰ ডিজাইনিং হোৰ্ডিংছ এটসেট্ৰা তিন নম্বৰতে আপুনি ইন্টাৰফেস ডিজাইনিং ইয়াক সমুকৈ কোৱা হয় UI আৰু UX ইয়াৰ জৰিয়তে আপুনি এপছ সোশ্যাল মিডিয়া ওয়েব ডিজাইনিং এটসেট্ৰা পৰা কৰিব পাৰিব চাৰি নম্বৰতে আছে টিভি ইণ্ডাষ্ট্ৰীত গ'লে আপুনি এনিমেচন এটসেট্ৰা বিলাক বনাব পাৰিব গ্ৰাফিক ডিজাইনিং কোনো এটা নতুন বস্তু নহয় হাজাৰ বছৰ আগৰ পৰা চলি অহা এটা কলা বুলি যদি মই কোনো ভুল কোৱা নহব আপুনি যদি কয় কেনেকৈ তেনেহলে আপুনি জানিব লাগিব গ্ৰাফিক ডিজাইনিং কি What is graphic designing? Graphic designing is an art combining text, image or shape to convey the message or idea to the viewers. মানে গ্ৰাফিক ডিজাইনিং এনেকুৱা এটা কলা য'ত ইমেজ, টেক্সট আৰু শেপ আদি জৰিয়তে বা ব্যৱহাৰ কৰি ভিউৱাৰ্ছক এটা মেছেজ বা আইডিয়া কনভে কৰা হয় অৰ্থাৎ যদি মই একেবাৰে সহজ ভাষাত ক'বলৈ যাওঁ গ্ৰাফিক ডিজাইনিং হ'ল ভিজুৱেল কোনো এটা বস্তু ইমেজ আৰু গ্ৰাফিক্সৰ জৰিয়তে কমিউনিকেট কৰা হয় It's a form of communication ইয়াৰ কাৰণে আপুনি যিকোনো মাধ্যম ব্যৱহাৰ কৰিব পাৰে ইলাষ্ট্ৰেচন টাইপোগ্ৰাফি ফটোগ্ৰাফি এটসেট্ৰা যদি আপুনি ওচৰে পাজৰে ভালকৈ চাই তেন্তে সকলো বস্তুতে গ্ৰাফিক ডিজাইনিং দেখিবলৈ পাব যেনে ৰাতিপুৱা শুই উঠি আপুনি ব্যৱহাৰ কৰা টুথপেষ্টৰ পৰা আপুনি খোৱা চকলেটৰ পেকেটৰ ওপৰত থকা নামটো লৈকে সকলোতে গ্ৰাফিক ডিজাইনিং দেখিবলৈ পোৱা যায় নিউজ পেপাৰ হোৰ্ডিংছ মেগাজিন বুক কভাৰ সকলোতে গ্ৰাফিক ডিজাইনিং দেখিবলৈ পোৱা যায় আজিকালি গ্ৰাফিক ডিজাইনিংৰ বহুত মডাৰ্ন ইউজেছ হ'ব ধৰিছে কাৰ কাৰণে জানে সোশ্যাল মিডিয়া ডিজিটেল মিডিয়া আদিবোৰ কাৰণে গ্ৰাফিক ডিজাইনিংৰ সৰু এটা নামো হ'ব পাৰে বা ভাল ইনফোগ্ৰাফিক্সও হ'ব পাৰে যি আপোনাক আকৰ্ষণ কৰিব পাৰে যদি আপুনি গ্ৰাফিক ডিজাইনিংৰ অবিহনে পৃথিৱীখন কল্পনা কৰে ন সকলোতে খালী লাগিব ভাবকচোন আপুনি বিস্কুটৰ পেকেটটা আনিব গৈছে বিস্কুটৰ পেকেটটোৰ ওপৰত ডিজাইন নাই খালী ভাল লাগিব জানো সো আপোনালোকে বুজি পাইছে গ্ৰাফিক ডিজাইনিংৰ কিমান ডিমান্ড আছে আজিৰ দিনত গ্ৰাফিক ডিজাইনিং কেনেকৈ কৰে আমি সকলোবোৰ ভিডিঅ' ষ্টেপ বাই ষ্টেপ আপোনালোকৰ মাজলৈ লৈ আনিম খালি আমাৰ ভিডিঅ' চাবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব সো থ্যাংক ইউ